প্ৰিয় দৰ্শক এইবাৰ আমি ত্ৰিবেণীৰ ওচৰলৈ যাম ত্ৰিবেণী এতিয়া আমাক পুনৰ গীত শুনাব হয় মই এতিয়া মধুমতি গোস্বামী বাইদেউৰ এটি গীত জুৰমলীয়া তেখেতে এই গীতটি প্ৰথম গাইছিলে তাৰপিছত আমাৰ মৰমৰ প্ৰিয়ংকা ভৰালী বাই এই গীতটি নতুনকৈ এটা ৰূপ দিছিলে সেই গীতটি মই গাবলৈ প্ৰয়াস কৰিছোঁ হুজুর মলয়া কোন দেখলই বাতরি নিয়া এই মাটিতে কহুয়া বন এবারে রই কই যোৱা তুমি রই কই যোৱা হুজুর মলয়া কোন দেখলই বাতরি নিয়া ঘড়ির মজেন মরমেরে তোমার কথাকে ফাগুন অহাৰ সময়তে আকৌ এবাৰ আহি কবাৰে ঘড়ির মজেন মরমেরে তোমার কথাকে হুজুর মলয়া বাতরি নিয়া এই মাটিতে কহুয়া বন এবাৰ ৰৈ কৈ যোৱা তুমি ৰৈ কৈ যোৱা হুজুর মলয়া কোন দেখলই বাতরি নিয়া এই মাটিতে কহুয়া বন এবাৰ ৰৈ কৈ যোৱা তুমি ৰৈ কৈ যোৱা এবাৰ ৰৈ কৈ যোৱা তুমি ধন্যবাদ জনাইছোঁ ত্ৰিবেণীক প্ৰিয় দৰ্শক সেয়েহে কোৱা হয় উন্মনা ফাগুন আৰু আমাৰ আজিৰ এই অনুষ্ঠান